নমস্কাৰ ফ্ৰী ল এডভাইচ বাই PBS চেনেলত পুনৰ আজি আপোনালোকলৈ মই এটা নতুন বিষয় লৈ আহিছোঁ। বিষয়টো হৈছে ডিফেমেশ্যন বা মানহানিৰ ওপৰত। আমি আজিকালি ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন ঠাইতে শুনো যে মানহানিৰ গোচৰ দিয়া হৈছে বা মানহানি গোচৰ কৰা হৈছে বা মানহানিৰ কাৰণে ক্লেইম কৰা হৈছে। গোচৰটো দি পেলাই তাত এটা ধনৰাশি ক্লেইম কৰা হৈছে। আহকচোন আমি জানো প্ৰচেছবোৰ কি ইমান সাধাৰণকৈ হৈ যাব পাৰে নেকি, বা আদালততনো মানহানি গোচৰটো ইমান পটককৈ উপস্থাপন কৰিব পাৰে নেকি? 90% বিবাদীয়ে আদালতত পৰাস্ত হোৱা গোচৰটোৱে হৈছে মানহানিৰ গোচৰ। যিসকলো জয়ী হয় তেওঁলোকেও ক্ষতিপূৰণ বহুত কমকৈহে পোৱা দেখা গৈছে। মানহানি প্ৰমাণ কৰিবলৈ হ'লে বাদীজনৰ বিষয়ে প্ৰচাৰিত বক্তব্য মিছা হ'ব লাগিব। সাধাৰণ প্ৰতিৰক্ষা বুলি যদি আমি বিচাৰোঁ তেতিয়াহ'লে সত্য, সন্মতি আৰু সীমাবদ্ধতা আৰু বিশেষ অধিকাৰ থাকিব লাগিব। কিছুমান পৰিৱেশত মিছলীয়া বুলি কোৱাটো মানহানি গোচৰৰ ভিতৰত ধৰা হয়। মানহানি হৈছে কোনো ব্যক্তি, স্থান, বস্তুৰ বিপক্ষে তৃতীয় পক্ষক কৰা ভুৱা বক্তব্য, যাৰ ফলত সুনামৰ ক্ষতি হয়। ই এটা টৰ্ট বা অপৰাধৰ ৰূপ লয়। অপৰাধ হয় নে নহয় অভিযোগ কৰা তথ্যখিনিৰ বৈধতা প্ৰমাণ কৰাৰ পাছতহে আইনৰ ধাৰাত পৰে। আইনৰ ব্যক্তি, ৰাজহুৱা বিষয়া, ৰাজ্যিক প্ৰতিষ্ঠান, চৰকাৰী সংস্থা, সশস্ত্ৰ বাহিনী, চৰকাৰী মন্ত্ৰালয়, ৰাষ্ট্ৰৰ প্ৰতীকৰ বিৰুদ্ধে কৰা কাম, ধৰ্মৰ বিৰুদ্ধে কৰা কাম, ঈশ্বৰ নিন্দা, বৈষম্য, ন্যায়পালিকা বা বিধায়িনী দলৰ বিৰুদ্ধে কৰা কাৰ্য, যেনে আদালতৰ অৱমাননা, নিন্দা আদি মানহানিৰ ভিতৰত পৰে। মানহানি কৰাটো এটা টৰ্ট বা অপৰাধ বুলি লোৱা হয়, যাৰ বাবে অপৰাধী পক্ষই দেৱানী ব্যৱস্থা চিভিল একশ্যন ল'ব পাৰে। যোনে গোচৰ তৰে বা সফলবাদী বা প্লেণ্টিফসকলে নিজৰ ন্যায়িক অধিকাৰৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰা আৰম্ভ কৰি আদালতৰ আদেশলৈকে অপৰাধমূলক বক্তব্য পৰিহাৰ কৰিব লাগে। চিনাক্তকৰণযোগ্য ব্যক্তিক বদনাম কৰাৰ বাবে উচ্চ ন্যায়ালয়ত মানহানিৰ গোচৰ ৰুজু কৰিব পাৰি। উচ্চতম ন্যায়ালয়ে ভাৰতৰ দণ্ডবিধি 499 আৰু 500 ধাৰাত মানহানি অপৰাধৰ সাংবিধানিকতা ৰক্ষা কৰিছে। তৃতীয় পক্ষৰ সুনাম আঘাত কৰা বক্তব্যই হ'ল মানহানি। এজন ব্যক্তিৰ বিৰুদ্ধে কোৱা বা লিখিত বা দৃশ্যমান বক্তব্য যিটোৱে ব্যক্তিৰ সুনাম ক্ষতিগ্ৰস্ত কৰে। মানহানিৰ শাস্তি হৈছে জৰিমনা আৰু 2 বছৰলৈকে সাধাৰণ কাৰাদণ্ড বা দুয়োটাই। ইয়াত দেৱানী চিভিল প্ৰতিকাৰ পোৱা যায়, কাৰণ ই নাগৰিকৰ অন্যায় য'ত ব্যক্তিৰ ব্যক্তিগত অধিকাৰ খৰ্ব হয়। যদি ক্ৰিমিনেল ডিফেমেশ্যন অপৰাধযুক্ত মানহানি গোচৰ হয় তেতিয়াহ'লে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা CRPCৰ 482 নম্বৰ ধাৰাৰ অধীনত উচ্চ ন্যায়ালয়ৰ অন্তৰ্নিহিত ক্ষমতা প্ৰয়োগ কৰি যিকোনো আদালতত আবেদন কৰিব পাৰে। কেতিয়াবা মানহানি গোচৰত জয়ী হ'বলৈ বহুত টান হয়, যিহেতু বহুত ক্ষেত্ৰত মতামতৰ ওপৰত ভিত্তি কৰি গোচৰটো চলে বাবে ইয়াৰ প্ৰমাণ কৰিবলগীয়া হয়।